somebody. Baby, I wanna know to keep you up all night. Baby, जो आरो এখন পঢ়ি আহো যে কত গিলাই जो भाइ अझ पुरी কালি পৰীক্ষা আছে ক'ত যা কালি পৰীক্ষা আছে সেইটো ততে মাৰি মৰি গতাই মাখাই কি খেলি মা নেখালো দে পৰীক্ষা ৰিজাল্ট দিবা হয় উপায় নাই খেলে কৰি তই কি কৰিবি খেল কৰি আৱাজ কৰিবি মোৰ বেলি মোৰ পৰীক্ষা গল লাগি আছে তই থাকব পাৰো দে কিবা তহঁতে জানা চলি আৰু ফাৰ্ষ্ট নহয় বিকি তো ষ্টেনে কৰবি এই পইচা চিষ্টেম নকৰিবি হা তোৰ বল লেভেল হৈছিল মন দে যা যা হ'ব যা গুৰুত্ব এটা কষ্টাটো আমাৰ হ'ব দে বিকি হ'ব দে। যা তোৰে দি আৰু ৰূপক তই মাতা নাই দিওঁ মুখেদি মোৰ বা কি হয় ইতা যা যা হ'ব যা তোকো চিনি লওঁ আৰু যা পঢ়িব যা আমি এনেকৈ আড্ডা মাত থাকাই বন যা দে ভাই দে আমিও যাৱে যোৱা ওই তো যো। বিয়ার মধ্যে যোৱা ৰোহিত মই মানে ঘৰত আছো অলপ কিবা কাম আছিল মাংগলিক কাৰ্য আছে ঘৰত দুদিন পিছত হোষ্টেল যাই আছো লগ পাই কথা পাতিম এতিয়া থেংকছ বাই ৰিজাল্ট দিবা ৰলাম পাই এক নম্বৰ ষ্টেণ্ড কৰবি নহ'লে মোৰ গোটাই মানত মান যাব নাজিৰাত দেখা নাই ইঞ্জিনিয়াৰিং পঢ়ি আছে ভাইটি মই তোমাক কওঁ আৰু বেয়া নাপাবা মোৰ মানুহটো ৰাখবা আৰু ভালকে পঢ়া পাতি পইচাতে ভালটো হ'বাই লাগে মই তহঁতো মান সন্মান দেখা দাও দেই মই এক নম্বৰ ষ্টেণ্ড কৰি এতিয়া মই যাম দে মোৰ তাৰ এজন কল আছে দে থাক হেল্ল' হেল্ল' ৰূপক এই মই দে বিকি দুকো ঘৰৰ ভিতৰে আনা হৈছে হেৰিটো লগে পোৱা নাই দে বহচোন কেনে খবৰ পাতি কচোন মই আছো দে নেকি তহঁতৰ দেউতা এজন হ'ব নেকি আছে ৰ ঠিকেই কিন্তু মোক এই কৰি আছে ষ্টেণ্ড নকৰিলে বোলে ঘৰৰ পৰাই খেলিব ঠিকে আছে এই পাবজি খেলা দে এই নেখালাও দেই ভয় লাগি আছে কিবা ৰিজাল্ট দিবা হ'ল না এই ৰিজাল্ট লাগি কি মোৰ বেয়া হোৱা নাই মই ষ্টেণ্ড কৰিমেই মোৰ বা কি হয় এতিয়া ভাল হ'ব দেই ভাল যদি লেকচাই আৰু দে নেখালা তই নেখালাও দে ইচ্ছা নাই নেখালা যদি যাবি আৰু মই দে খেলা বুলি ভাবি কোনে নহ'লে যাবি আপুনি দুব নাই নেকি ঘৰত আছে আছে কোৱা কোৱা আপুনি কওকচোন অলপ ছাৰ আপুনি দে বহ এনে খবৰ পাতি কেনে পঢ়ি আছো না আৰু সমীৰণ কি কৰি আছে এতিয়া ৰিজাল্ট কি হ'ব কিবা হয় ষ্টেণ্ড কৰব নিজৰ ষ্টেণ্ড লগালে মোৰ মান সন্মান গোটাই যাব আৰু ষ্টেণ্ড নকৰিলে উলিয়াই দিম নেকি ঘৰৰ পৰা কি কয় তোক কি ক'বা কি ক'ম ৰিজাল্ট দিয়াৰ পিছতে ইয়াৰ কালিতো ৰিজাল্ট দিবই এতিয়া যাওঁ দিয়ক চাহ খাই দিয়ক যাওঁ বৰা এটা দেখোন ক'ত আহিলি ৰিজাল্ট দিবা নহয় ষ্টেণ্ড কৰিব বোলে আমাৰো বিকি ষ্টেণ্ড কৰিব লাগে কি বা কৰোঁ নকৰিলে মই উলিয়াই দিম ঘৰৰ পৰা উলিয়াই দিবা নালাগে তাকে কি হ'ব উলিয়াই দিম খবৰ কিবা আছো দিয়ক আহো দিয়ক মই বজাৰত যাওঁ বেছি দেৰি যাব যাওঁ দিয়ক আপুনি খবৰ বা কি ৰূপক ঘৰত নাই দাইতাকে গেছি খবৰ আনিবা? আমি ফোন এটা কৰোঁ
সমীৰণ ক'ত আছা? ৰূপকৰ ৰিজাল্ট কি হ'ল? ফাৰ্ষ্ট ডিভিজন পাইছে নেকি? আৰু কি? দিয়ক হ'ব। হ'ব। তুমি আহি থাকা। ৰূপকে ফাৰ্ষ্ট ডিভিজন পাইছে বোলে। আহা কি আজি ঘৰত আৰু কিবা এটা কথা ক'ব বোলে সমীৰণ আহি আছে। দেউতা কি হলে ভাইটি আমাৰ মাজত নাই। কি ভাইটি আমাৰ মাজত নাই। কি আমাৰ মাজত নাই ভালকে দাদা ৰূপক মৰি থাকিল। কি কয়? ৰূপক মই থাকি একমাত্ৰ দেউতাৰ কাৰণে দেউতাই অনাবৰত তাক গালি পাৰি থাকে। কেৱল ৰিজাল্ট লাগে কেৱল ৰিজাল্ট আমাৰ চলি গ'ল। ভাইটি ভাইটি মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা শোকত যদি বিষাই বুকু তুমিও কান্দিবানে দেউতা জীৱন যদি হয় ভাগৰুৱা জিৰাব দিবানে ও দেউতা দেউতা খোজা খোজা তুমি মোৰ ছায়া শব্দৰে শেষ নহয় তোমাৰ কথা মোৰ দেউতা মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা